धेमाजि जिल्लानि खेबिखिया पोषण अभियान आरो बिफां फुलि गायनाय हाबाफारि बानजायदों। आजादि का अमृत महोत्सवनिनो मोनसे बाहागो पोषण अभियान हाबाफारि बानजायदों धेमाजि जिल्ला खेबिखिया। धेमाजि जिल्लानि सिमेन्ट सापरियाव थानाय माल्टिपार्पस नोब्राङाव बे हाबाफारिखौ खुंफुंनाय जादों। मख'जाथावदि दिनैनि दिनाव सारा भारताव थानाय गंफ्रोमबो कृषि बिगियान केन्द्रआव पोषण अभियान आरो बिफां फुलि गायनाय हाबाफारिखौ लानाय जादों। बेबादिनो धेमाजि जिल्ला कृषि बिगियान केन्द्रआबो पोषण अभियान आरो बिफां फुलि गायनाय हाबाफारि लादों। खुंफुंजानाय हाबाफारियावनो बाहागो लाफैदोंमोन एमएससिनि मावफुं सोद्रोमा मलेन्द्र नार्जारी, सिमेन्ट सापरि फरायसालिमानि गोरायुं सचिन दले, असमिया बिफाननि बिबुंगोरा रानु गगৈ, धेमाजि जिल्ला केबिखिनि गाहाय गुन्जन गगৈ आरो गासै गोनोखोगिरि रायजो राजाफोरा। আজি 17 ছেপ্টেম্বৰ সমগ্ৰ দেশতে আমাৰ যিমানখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ দ্বাৰা আজি পোষণ অভিযান আৰু বিশেষভাৱে বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ। এই কাৰ্যসূচীৰ অধীনত আমাৰ প্ৰায় 100জন কৃষকক আমি এটা সৰু বীজৰ এটা উপহাৰ তেখেতসকলক দিম। সেই বীজ লৈ পেলাই তেখেতসকলে আমাৰ যিখন ঘৰুৱা শাকনি বাৰী সেই শাকনি বাৰীখন যাতে পাতিব পাৰে, তাত অকণমান অনুদান যাতে যোগাব পাৰে, এইটো আমি উদাহৰণ হিচাপে তেখেতসকলক দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমি শাকনি বাৰীখন পতাৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ, গতিকে সেই কথাটোৰ ওপৰত তেখেতসকলক আমি যথেষ্টখিনি কথা বুজাইছোঁ। যে মই আশা ৰাখিছোঁ যে আমাৰ যিসকলে আজি এই চিডৰ যি পেকেট পাব, এইটো পাই পেলাই তেখেতসকলে এখন ধুনীয়া শাকনি বাৰী তেখেতসকলে কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে বৃক্ষৰোপণৰ কাৰ্যসূচী আছে। বৃক্ষৰোপণটো আমি বিশেষকৈ আমাৰ কেম্পাছৰ ভিতৰত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছোঁ। তাত আমি ইতিমধ্যে কণ্টিনিউৱাছ কৰিয়ে আছোঁ। তথাপিতো আজিৰ দিনটোতো আমি 2-এটা গছপুলি আমি ৰুম। গতিকে এই ধৰণৰ কাৰ্যসূচী আছিলে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে পোষণৰ ওপৰত আমাৰ কৃষকসকলক বা আমাৰ মহিলাসকলক সজাগতা সৃষ্টি কৰা। আপোনালোকে জানে যে পোষণ বুলি ক'লে আমি 3টা পৰ কথা আমি কৈ থাকোঁ, যে পানী, পাকঘৰ আৰু পায়খানা। তাৰমানে পানী, চাফা পানী, আমাৰ পানীয়ে যিহেতু পানী প্ৰাণ, গতিকে পানী আমি ভাল পানী খাব লাগিব। আমাৰ যিটো পাকঘৰটোৱে আমাৰ যিটো স্বাস্থ্যৰ মূল এটা অংগ। আমি পাকঘৰৰ পৰাই আমাৰ গোটেই স্বাস্থ্যটো নিয়ন্ত্ৰিত হয়। গতিকে পাকঘৰখন কেনেকৈ আমাৰ নিজা বস্তুৱেদি আমি কেনেকৈ সজাব পাৰোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু তাৰ লগে লগে পায়খানা অৰ্থাৎ স্বচ্ছতাৰ ওপৰত আমাৰ গোটেই ঘৰখন আমি কেনেকৈ স্বচ্ছভাৱে ৰাখিব পাৰোঁ, এই 3টা যদি আমি গুৰুত্ব সহকাৰে লওঁ, তেতিয়াহ'লে এই পোষণ অভিযানটো সফল হ'ব বুলি মই আশা কৰিছোঁ। আপুনি ধেমাজি জিলাৰ কেবিখেৰ মুৰব্বী হিচাপে কৃষকসকলক কি ক'ব? কৃষকসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ মাজতো বহুত ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আমাৰ মাজত সফল কৃষকৰ বহুত উদাহৰণ আছে, এক্সাম্পল আছে। আৰু বহুকেইজন কৃষক, প্ৰায় 100-150 যুৱ কৃষক আমাৰ ধেমাজি জিলাত সফল হৈছে। আমাৰ দেৱজিৎ চাংমাইৰ নিচিনা কৃষকে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে। তেনেকুৱা ধৰণে বিভিন্ন ক্ষেত্ৰখনত বিভিন্ন সফল কৃষকসকল আছে। এই কৃষকসকলক মডেল হিচাপে লৈ পেলাই আমাৰ বাকী যিসকল উঠি আহিছে যুৱক যুৱতী, যিসকলে কৃষি কৰ্মত মনোযোগ দিম বুলি আগবাঢ়ি আহিছে, তেখেতসকলৰ কৰ্মৰাজিৰ ওপৰত অকণমান নজৰ ৰাখি পেলাই আগন্তুক সময়ত নিজে ছাফিচিয়েণ্ট হোৱাকৈ ছেল্ফ এমপ্লয়মেণ্ট হ'ব পৰাকৈ আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি-এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ
ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।